আজি আমি ইউপিপিএল দলৰ হৈ আপোনালোকক প্ৰেছ বাৰ্তা সম্বোধন কৰিবলৈ ওলাই আহিছোঁ। আমাৰ মাজৰ উপস্থিত আছে আমাৰ কেন্দ্ৰীয় ইউপিপিএল দলৰ সম্পাদক তথা চিফ কোঅৰ্ডিনেটৰ সোমনাথ নাৰ্জাৰী, আমাৰ দলৰ স্পোক্স পাৰ্চন কুসুম্বৰ চৌধুৰী, আমাৰ দলৰ স্পোক্স পাৰ্চন মন্টু দে, আমাৰ দলৰ স্পোক্স পাৰ্চন সেলিম আহমেদ খান, আমাৰ বুথ মেনেজমেণ্টৰ চিফ কনভেনর ব্ৰজ বসুমতাৰী, সকলোলৈ মই ইয়াতে মিডিয়া সেলৰ হৈ আপোনালোকক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। নতুন বছৰ তথা দমাচি বতৰত আমাৰ দলৰ হৈ আপোনালোকক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আজিৰ এই সংবাদ মেলৰ মূল উদ্দেশ্য হ'ল ইউপিপিএল দলৰ নেতৃত্ব বিটিআৰ চৰকাৰ ইতিমধ্যে 4টা বছৰ পূৰ্ণ হ'ল। এই 4টা বছৰত ৰাইজৰ কল্যাণকামী কাম কৰিবলৈ আমি যথেষ্ট সক্ষম হৈছোঁ আৰু অনাগত সময়তো ৰাইজৰ কল্যাণকামী কাম কৰিবলৈ আমি ইউপিপিএল দল তথা বিটিআৰ চৰকাৰে সাজু আছোঁ। আমাৰ চৰকাৰৰ দিনত বিভিন্ন জনগোষ্ঠীৰ উন্নয়নমূলক কাম, যি কামৰ দ্বাৰা আমি বৰ্তমান সময়ত বিটিআৰ চৰকাৰখন দিনে ৰাতি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে ওলাই আহিছে আৰু পৰৱৰ্তী সময়ত সৰ্বাংগীন ৰাইজৰ উন্নয়ন কাম কৰিবৰ কাৰণে যথেষ্ট আঁচনি আমি তৈয়াৰ কৰিছোঁ। যোৱা 30 ডিচেম্বৰ তাৰিখত বিটিআৰ চৰকাৰৰ ফালৰ পৰা ঐতিহাসিক যিটো ভিজন ডকুমেণ্ট, বিভিন্ন জনগোষ্ঠীৰ ভাষা ভাষী বিভিন্ন উন্নয়নমূলক কাম এটা ডকুমেণ্ট তৈয়াৰ কৰিবলৈ আমি ভিজন ডকুমেণ্ট ইতিমধ্যে সন্মানীয় মহামহিম ৰাজ্যপালৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা আমি ইতিমধ্যে উন্মোচন কৰিব সক্ষম হৈছোঁ। তেনেকৈ বহু কাম আমি আজিৰ দিনত কাম কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ বাদেও আজিৰ দিনলৈ বিটিআৰ চুক্তি 2020 চনত স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তি অহা 27 জানুৱাৰীত 5ম বৰ্ষপূৰ্তি আমি পালন কৰিব গৈ আছোঁ। এই বিটিআৰ একো দিনাখন আমি যথেষ্ট আৰু ৰাইজৰ হকে কাম কৰিবলৈ আমি বিভিন্ন ধৰণে আমি আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে হাতত লৈছোঁ। পৰৱৰ্তী সময়ত আমাৰ ইউপিপিএল দলৰ নেতৃত্ব আৰু বিটিআৰ চৰকাৰৰ নেতৃত্বত এই বিটিআৰ অঞ্চলখন উন্নয়নমুখী কাম কৰিবৰ কাৰণে যথেষ্ট কাম কৰিবলৈ সুবিধা পাম আৰু ৰাইজৰ এই চেগত ৰাইজলৈ ইউপিপিএল দল আৰু বিটিআৰ চৰকাৰ হৈ আমি ৰাইজক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।